মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'ত মই তোমালোকক দুটা বৰ্ণযুক্ত শব্দ লিখি দেখুৱাইছিলোঁ। এতিয়া তোমালোকক এইবাৰ দিছোঁ তিনিটা বৰ্ণৰ শব্দ যুক্ত কৰি লিখা। তিনিটা বৰ্ণৰ শব্দ কেনেকৈ যুক্ত হয় এইটো লিখি দেখুৱাইছোঁ। প্ৰথমতে চোৱা, ক যোগ ল যোগ ম কলম, কলম, এইটো যুক্ত হ'লে কি হ'ব? কলম। খ যোগ ৰ যোগ ম খৰম, খ ৰ ম খৰম। গ যোগ ৰ যোগ ম গৰম, গ ৰ ম গৰম। অ যোগ দন্ত্য হ যোগ ম অসম, অ দন্ত্য স ম অসম। ম যোগ ৰ যোগ ম মৰম, ম ৰ ম মৰম। হ যোগ ৰ যোগ হ হৰহ, হ ৰ হ হৰহ। দন্ত্য হ যোগ ম যোগ অন্ত্যেষ্টিয় সময়, দন্ত্য হ ম অন্ত্যেষ্টিয় সময়। খ যোগ ৰ যোগ প্ৰথম চ খৰচ, খ ৰ প্ৰথম চ খৰচ। দন্ত্য ন যোগ ক যোগ ৰ নকৰ, দন্ত্য ন ক ৰ নকৰ। দন্ত্য ন যোগ গ যোগ ৰ নগৰ, দন্ত্য ন গ ৰ নগৰ। এই শব্দবিলাক তিনিটা বৰ্ণৰ শব্দ। তিনিটা দেখিছানে? এটা দুটা তিনিটা বৰ্ণৰ শব্দ। গতিকে তোমালোকে এইকেইটা লিখিবা, তিনিটা বৰ্ণৰ শব্দবিলাক পাৰিবা।